প্ৰথম প্ৰশ্ন, অসম আৰক্ষীয়ে ব্যৱহাৰ কৰা দাঙ্গা নিয়ন্ত্ৰণ অৰ্থাৎ ৰায়ট কণ্ট্ৰল বাহনখনৰ নাম কি? ইয়াৰ অপশ্যন এ জিপচি, অপশ্যন বি বজ্ৰ, অপশ্যন চি চক্ৰ আৰু অপশ্যন ডি থৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বজ্ৰ। দ্বিতীয় প্ৰশ্ন, প্ৰথম অসম আৰক্ষীৰ বেটেলিয়নৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ অপশ্যন এ গুৱাহাটী, অপশ্যন বি নলবাৰী, অপশ্যন চি দৰং আৰু অপশ্যন ডি শিৱসাগৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিৱসাগৰ। তৃতীয় প্ৰশ্ন, স্বাধীনতাৰ সময়ত অসমত কিমান আৰক্ষী আছিল? ইয়াৰ অপশ্যন এ প্ৰায় 11,000, অপশ্যন বি প্ৰায় 7,000, অপশ্যন চি প্ৰায় 8,000 আৰু অপশ্যন ডি প্ৰায় 5,000। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি প্ৰায় 8,000। চতুৰ্থ প্ৰশ্নটো হৈছে, কেতিয়া গুৱাহাটীত আৰক্ষী আয়ুক্তালয় স্থাপন কৰা হৈছিল? ইয়াৰ অপশ্যন এ 2008 চন, অপশ্যন বি 2010 চন, অপশ্যন চি 2015 চন আৰু অপশ্যন ডি 2017 চন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 2015 চন। পঞ্চম প্ৰশ্ন, অসম পুলিচৰ কামাণ্ডো বাহিনীটোৰ নাম কি? অপশ্যন এ ব্লেক টাইগাৰ, অপশ্যন বি ব্লেক কেট, অপশ্যন চি NSG আৰু অপশ্যন ডি ব্লেক পেন্থাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ব্লেক পেন্থাৰ। ষষ্ঠ প্ৰশ্ন, অসম আৰক্ষীত কিমান বেটেলিয়ন আছে? অপশ্যন এ 12, অপশ্যন বি 14, অপশ্যন চি 15 আৰু অপশ্যন ডি 17। এই প্ৰশ্নটিৰ উত্তৰটো কোনটো হ'ব পাৰে যদি কমেণ্ট কৰি জনাবচোন। এনেধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।